আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান মালিনীলৈ। আপোনাক উৎসাহিত কৰিবলৈ আমি লৈ আহিছোঁ আপোনাৰ বাবে কিছুমান motivational quotes। জীৱনত যদি কিবা ডাঙৰ কাম কৰিব বিচৰা নিজে ভাল পোৱা কাম কৰিবা। আমাৰ জীৱনৰ উদ্দেশ্য হ'ল এনে এটা কাম কৰা যিটো কাম সদায় জীয়াই থাকিব। সঁচা জীৱন আৰম্ভ হয় হোৱাটছআপ আৰু ফেচবুকৰ বাহিৰত। যদি তুমি এজন মহান ব্যক্তি হ'ব বিচৰা তুমি নিজকে জানি লৈ তোমাৰ কৰ্মৰ জৰিয়তে নিজৰ জীৱন মহিয়ান কৰি তুলিব লাগিব আৰু আন মানুহৰ অন্তৰতো মহান হোৱাৰ উৎসাহ জগাব পাৰিব লাগিব। এইটো তোমাৰ আত্মাৰ কাৰণে বহুত প্ৰয়োজনীয় যে তুমি নিজৰ বিবেক আৰু বুদ্ধিৰ ওপৰত বিশ্বাস কৰা। অকলশৰীয়াৰ পৰা বাচিবলৈ তোমাক লাগিব বন্ধু, পৰিয়াল আৰু কিবা এটা কৰাৰ দুৰ্বাহ হেঁপাহ। প্ৰকৃত ইচ্ছা বৰ শক্তিশালী, কিয়নো এই ইচ্ছা শক্তিৰ বলতে মানুহ এদিন চন্দ্ৰত খোজ কাঢ়িছিল। জীৱনৰ কঠিন সময়ত আটাইতকৈ টান আৰু প্ৰয়োজনীয় কামটোৱেই হ'ল আপোনাৰ মনটোক উচ্চ আৰু ভাল চিন্তনেৰে ভৰাই ৰখা। তোমাৰ অন্তৰত থকা ঈৰ্ষাই তোমাক কষ্ট দিয়ে। ঈৰ্ষা নকৰিবা। আনৰ জীৱনত কি ঘটিছে তাৰ প্ৰতি ঈৰ্ষান্বিত হৈ দুখ পাই থকাতকৈ নিজৰ জীৱন ধুনীয়া কৰাৰ চেষ্টা কৰা। আপুনি জীৱনত কিহৰ বাবে যোগ্য তাৰ উত্তৰ কেৱল আপোনাৰ মনতহে সীমাবদ্ধ। বহুবাৰ অসফল হৈও মনোবল অটুট ৰাখি শেষত সাফল্য লাভ কৰাৰ সমান সুখ কিমান গভীৰ, তাতেই জীৱনৰ কিছু সত্য লুকাই থাকে। আপোনাৰ বাবে প্ৰতি সপ্তাহে আমি লৈ আহিম এটা মটিভেশ্যনেল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু সকলোকে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ অন্তৰৰ মৰম লগা কথাবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আজিলৈ ইমানেই। ধন্যবাদ বন্ধুসকল। খুদা হাফিজ এণ্ড লাভ ইউ অল।